ফাইনেলি আহি গ'ল জিঅ' টেগিং ঘৰ। যদিহে আপুনি চৰকাৰী ঘৰৰ জিঅ' টেগিং সম্পূৰ্ণ কৰিছে, লগতে KYC সম্পূৰ্ণ কৰিছে, আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ জৰুৰী। জিঅ' টেগিং ঘৰৰ কেতিয়া ৰিলিজ কৰা হ'ব, আপুনি কেতিয়া পাব জিঅ' টেগিং ঘৰ আৰু কিমান টকা লাভ কৰিব, এই আটাইবোৰ এই ভিডিঅ'টোত আজি জানিব পাৰিব। 19 মাৰ্চৰ পৰা আৰম্ভ হৈছিল ঘৰসমূহৰ জিঅ' টেগিঙৰ প্ৰক্ৰিয়া আৰু জিঅ' টেগিং সম্পূৰ্ণ হোৱাৰ পিছতেই আৰম্ভ হৈছিল ঘৰে ঘৰে KYCৰ কাম। বৰ্তমান পৰ্যায়লৈকে কিছুমান ব্লকত ভেৰিফাইড কৰা হৈছে আৰু কিছুমানত ঘৰৰ টকা ৰিলিজ কৰা হৈছে। আৰু সকলোৱে গম পায় যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে যিসকলে চৰকাৰী ঘৰ বৰ্তমানলৈকে পোৱা নাই তেওঁলোকে অতি শীঘ্ৰেই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই লিষ্টখন চেক কৰিবলৈ আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত এই পেজখনলৈ আহি ল'ব। প্ৰথমতে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ ইয়াৰ লিংকটো, তাৰ পৰাই ডাইৰেক্ট আহিব পাৰিব। তাৰ পাছত ইয়াত এই পেজখনত অহাৰ পাছতে আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। ইয়াতে আছাম চিলেক্ট কৰি ল'ব। অলপ সময় ৱেইট কৰিব। চিলেক্ট কৰাৰ পাছত পেজটো লোডিং হ'ব। তাৰ পাছতে এইটো আহিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা স্ক্ৰল ডাউন কৰি চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ যিখন ডিষ্ট্ৰিক্ট সেইখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত অলপ ৱেইট কৰিব। তাৰ তলত আকৌ তাৰপাছত যিটো সমষ্টি হয় আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব। তাৰ তলতে আহিব আকৌ ব্লকটো চিলেক্ট কৰিবলৈ। ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। তাৰ পাছতে আহিব আপোনালোকৰ কোনটো ইয়েৰৰ হয় সেইটো চেক কৰিবলৈ। এই লাষ্টত দেখিছে 2025-2026 এইটো চিলেক্ট কৰি ল'ব। তাৰ পাছত অলপ সময় ৱেইট কৰিব। তাৰ পাছতে ইয়াত দেখিবলৈ পাইছে কোনটো আঁচনিৰ বাবে। আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব ওপৰতে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াতে প্লাছ বা মাইনাছ কিবা এটা কৰিবলৈ আহিব। মোৰ ক্ষেত্ৰত এয়া মাইনাছ কৰিবলৈ আহিছে, আপোনাৰ ক্ষেত্ৰত হয়তো প্লাছ কৰিবলৈ আহিব পাৰে, আপুনি কৰি ল'ব। ইয়াতে মই মাইনাছ কৰি লৈছোঁ। তাৰপাছত এয়া মই মাইনাছ কৰি ছাবমিট বটনত ক্লিক কৰাৰ পাছতে এনেকৈ পেজখন অ'পেন হৈ গৈছে দেখিবলৈ পাইছে। তলত গোটেই সম্পূৰ্ণ লিষ্টখন ওলাই পৰিছে। ইয়াৰ পৰা আপুনি নিজৰ নামটো চাই ল'ব পাৰিব, সম্পূৰ্ণ নামটো ডিটেইলছটো চাই ল'ব পাৰিব, চেক কৰি ল'ব পাৰিব ধুনীয়াকৈ। ইয়াতে আহি গৈছে দেখিছে। শেষত সকলোলৈকে এটাই অনুৰোধ থাকিব, যদিহে চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।